ঘণ্টাত কেইবাৰ 2 ঘণ্টা হলে 2 বাৰ পাৰিম ইংৰাজী আখৰ বাংলা ভাষাৰ এলানি মেছেজ কাহিনীৰ নায়ক এজন জনপ্ৰতিনিধি আৰু তেওঁৰ নিশাৰ অভিসাৰ ৰাতি হলে নাৰী যুৱতীৰ সংগ বিচাৰি উন্মাদ হৈ পৰা এইজন জনপ্ৰতিনিধি পিছে অসমৰে নাৰী যুৱতীৰ সান্নিধ্যৰ বাবে উৰুৱাই দিয়াই লাখ লাখ টকা আৰু সুশৰীৰে ওচৰত নাপালে অন কৰি লয় মোবাইল ফোনটোৰ ইণ্টাৰনেট ডাটা হোৱাটছএপৰ মাধ্যমেৰে ৰাতি 12 বজাৰ পৰা 1 বজালৈ কেতিয়াবা গোটেই ৰাতি যুৱতী মহিলাৰ লগত উৎকট যৌনকণ্ঠীয়া লাপৰ মাজেৰে পাৰ কৰি দিয়ে এইজন জনপ্ৰতিনিধিয়ে পত্নী সন্তানৰ সৈতে পৰিপূৰ্ণ সংসাৰৰ কথা পাহৰি সমষ্টিবাসীৰ আশা আকাংক্ষাৰ প্ৰতি সম্পূৰ্ণ পিঠি দি এইজন জনপ্ৰতিনিধি ব্যস্ত হৈ পৰে শৰীৰৰ পিৰপিৰণি দূৰ কৰাত